মানে স্কুলৰ মাষ্টৰনীয়ে কৈছে যে এইটো অৱস্থাত ল'ৰাটো কেনেকে আনিবা তাত পেচাব কৰা অসুবিধা অলপমান দিন বন্ধ হৈ আছে 2 বছৰ মানৰ পৰা এই কণমানিটো এই বেমাৰত ভুগি থকা আজি প্ৰায় 10 বছৰ হ'ল এই 10 বছৰ তেওঁ যথেষ্টখিনি চিকিৎসা কৰিছে কিন্তু এই চিকিৎসাৰ পৰা যিখিনি পাব লাগে সেইখিনি একেবাৰে পোৱা নাই বহু জেগাত গৈছে বা বহুতৰ পৰা কিছু সাহায্যও বিচাৰিছে কিন্তু মানে এওঁ পৰিয়ালবৰ্গে যিখিনি হিচাপত বিচাৰি আছে সেইটো এতিয়ালৈকে একো পোৱা নাই এই কণমানিটো এতিয়া সময় আছিলে হয়তো খেলি থকা বা পখিলা খেদাৰ বয়স বা হয়তো তেওঁৰ সময় এতিয়া আছিলে পঢ়ি থকা কিন্তু আপোনালোকে নিশ্চয় দেখিছে তেওঁ এতিয়া মানে বহিয়ে থাকিব পাৰিছে এখন চকী দেখিছে চকীখন এটা বহি থাকে ইয়াতে খোৱা বোৱা ইয়াতে সকলোখিনি হয় আৰু ইয়াৰ ভৰি অৱস্থা দেখিছে মানে এই বেমাৰটো কি বুলি কয় মই নাজানো কিন্তু এওঁ পিতৃ-মাতৃয়ে জানিব কিন্তু মানে ভৰি প্ৰায় টোটেলি ক্ষীণাই গৈছে মানে বাকী মঙহখিনি নাইকিয়া হৈ গৈছে মানে এই টোটেলি মানে হাড় দুডাল আছে তেনেকুৱা নিচিনা হৈ গৈছে খুব মানে এই ভৰি এই চাইডটো পুৰা ক্ষীণাই মানে মঙহ নাইকিয়া হৈ গৈছে এতিয়া তেওঁ উঠিব নোৱাৰে একদম এওঁ সৈতে এতিয়া যদি দাঙি দিওঁ মানে উঠিব টোটেলি নোৱাৰে টোটেলি তেওঁ এতিয়া বহিয়ে থাকে গতিকে এতিয়া অসমবাসীৰ পৰা এইটোৱে বিচাৰিছো যদি কোনোবা অভিজ্ঞ চিকিৎসক আছে বা এই ক্ষেত্ৰত যদি কোনোবা এনেকুৱা ডক্তৰ আছে বোলে নাই মই বেমাৰটো ঠিক কৰিব পৰাকে মোৰ কোনোবা চিনাকি আছে বা নাই মই পাৰিমেই বা কিছু ক্ষেত্ৰত আপোনালোকৰ পৰা সহায়ও বিচাৰিছে এওঁ পৰিয়ালবৰ্গে বা এই কণমানিটো পৰিয়ালবৰ্গে কাৰণ আপোনালোকে দেখিছে এই 10 বছৰত তেওঁ কি কৰি থাকিব লাগিছিল আৰু আজি তাৰিখত তেওঁ এখন চকীত বহি আছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ পৰা মাত্ৰ সহায় বিচাৰিছো এটি কণমানি দেখিছে মাত্ৰ 10 বছৰ হৈছে তেওঁ বৰ্তমান কেনেকুৱা কি অৱস্থাত আছে গতিকে আপোনালোকে অনুগ্ৰহ কৰি আজি ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো ইমানেই ভাইৰেল হয় য'ত নেকি এই কণমানিজন মানে সুস্থ হ'বলৈ অলপমান হ'লেও যাতে আপোনালোকৰ পৰা সহায় পায় বা সহযোগিতা পায় গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক আৰু এই যি কণমানিটো বেমাৰত ভুগিছে এই যি জেগাডোখৰ বা ঠাইডোখৰ মই এড্ৰেছটো দিব বিচাৰিছো এইখন হৈছে আমাৰ ৰহা ফুলগুৰি ঢেয়াৰ কথা নিশ্চয় গম পায় ৰহা ফুলগুৰি ঢেয়াৰ ওচৰতে আছে এই কণমানিটোৰ ঘৰ বা ইয়াতে হৈছে এই বেমাৰত ভুগি থকা কণমানিটোৰ বৰ্তমান এই পৰিস্থিতি আপোনালোকে নিশ্চয় দেখিব পাৰিছে আৰু কণমানিটোৰ নাম হৈছে ঋতুৰাজ ডেকা গতিকে আপোনালোকে অনুগ্ৰহ কৰিছো একদম হাতজোৰ কৰিছো ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক যাতে এই কণমানিটোৱে যাতে আৰু এবছৰৰ পাছত আৰু 2 বছৰৰ পাছত যাতে একদম দৌৰি ফুৰি যাতে তেওঁ নিজৰ কৰ্মত যাতে ব্যস্ত হ'ব লগা হয় যে স্কুল যাব পাৰে তেনেকুৱা যাতে হৈ পৰে গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক কাৰণ কণমানিটোৰ বয়স হৈছে মাত্ৰ এতিয়া 10 বছৰ আৰু বাকী তেওঁ এতিয়া স্কুল যাব লগা হৈছিলে বা কৰবাত খেলি থাকিব লাগে বা তেওঁ কণমানিটো যিখিনি কৰিব লাগে এতিয়া সেইখিনি একো কৰিব নোৱাৰে খালি এখন চকীত বহি এতিয়া বৰ্তমান থাকিব লগা হৈছে গতিকে ভিডিঅ'টো শেষত পুনৰ আকৌ কৈছো হাতজোৰ কৰিছো ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক